Hey guys, what's up and welcome back again to Assamese Fan. So আজিৰ এই ভিডিওটোত আপোনালোকক শিকাম কেনেকৈ আপোনালোকৰ KineMaster এপ্লিকেশনত ব্লাৰ এফেক্ট দিব পাৰি। So friends, আপোনালোকৰ KineMaster এপ্লিকেশনটো ওপেন কৰক। জাস্ট লোডিং হৈ আছে, অকমান ওয়েট কৰক। So দেখিলে আপোনালোকে ওপেন হল, এমটি প্ৰজেক্টত ক্লিক কৰক আৰু সেই ভিডিওটো সিলেক্ট কৰক যেটোত আপোনালোকে ব্লাৰ এফেক্ট দিব বিচাৰিছে। So মই মোৰ এই চেনেলৰ আউটৰোটো সিলেক্ট কৰি ললো। এতিয়া জাস্ট প্লে কৰি চাও পাৰো। ধৰি লওক মোৰ ওপৰৰ অংকখিনি নালাগে যে প্লিজ সাবস্ক্ৰাইব ফৰ মোৰ ভিডিওস। সো সেইখিনি ব্লাৰ কৰিবলৈ লেয়াৰত ক্লিক কৰক, এফেক্টছত ক্লিক কৰক আৰু বেসিক এফেক্টস বুলি আছে তাত ক্লিক কৰি গাছিয়ান ব্লাৰটো সিলেক্ট কৰক, কৰি জাস্ট ওকে ক্লিক কৰক। ইয়াত ওকে দেখা পাইছে আপোনালোকে। ওকে এতিয়া আপোনালোকে টু সাইজটো সৰু কৰি লওক, সৰু কৰি লৈ কৰি যোনখিনি আপোনালোক নালাগে, ধৰি লওক মোক এই সাবস্ক্ৰাইব অপশনটো নালাগে। সো মই সাবস্ক্ৰাইব থকা অপশনটোত ভালদৰে সিলেক্ট কৰি ললো। এতিয়া জাস্ট ওকে কৰিলো। এতিয়া প্লে কৰি চাও বাৰু। সাবস্ক্ৰাইব অপশনটো ব্লাৰ হৈ গৈছে। সো ফ্ৰেন্ডস, আশা কৰিলো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু নিশ্চয় আপোনালোকে জানিলে যে কেনেকৈ ব্লাৰ কৰিব পাৰি। সো ফ্ৰেন্ডস, ভিডিওটো যদি চাই ভাল লাগিল তেনেহলে প্লিজ এটা লাইক কৰিব, শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব যাতে আমি আপলোড কৰা লেটেষ্ট টেকনলজি ভিডিও আপোনালোকে সকলোতকৈ আগতে পাই যায়। বাই বাই ফ্ৰেন্ডস, টেক কেয়াৰ।